তো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ডিম্পি বড়ো ইউটিউব চেনেল। তো আজি মই বহুত দিনৰ পিছত এটা ভিডিঅ' লৈ আহিলোঁ পুৱাই তো এতিয়া মৰ্ণিং 6:30 মান হৈছে। এতিয়া মই মৰ্ণিং ডিউটি আহি আছোঁ খোজকাঢ়ি তো এইফালে চাওক ইমান বৰষুণৰ পানী, মানে এইকেইদিন সদায় বৰষুণ দি আছে ন। তো এয়া মই হস্পিটেল আহি পাম আৰু আহি চাকি বঢ়িয়া বঢ়িয়া আম পৰি আছে। কি বঢ়িয়া বঢ়িয়া না, পকা পকা এইটো বেছি ভাল ডাঙৰটো। ডিউটিত আহি পালে আম বিচাৰি আছে আমি, আম পপিবা। তো এয়া মই এতিয়া হস্পিটেল আহি পালোঁ। প্ৰথমতে আহিয়ে মানে ভৰি হাতখিনি ধুই ল'লোঁ, গোটেই বোকা ৰাস্তাত বৰষুণ দি আছে ন এইকেইদিন। তো এয়া ব'লক আমাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টটো দেখুৱাই দিওঁ আপোনালোকক। প্ৰথমতে এইটো হ'ল এণ্ট্ৰি হয় আমাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টলৈকে যোৱা। এয়া আমাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট। আমাৰ ইয়াতে 3খন বেড দিয়া আছে। তো ইমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে আৰু ন, তো আমাৰ ডিউটি ইয়াতে পৰিছে এমাহৰ কাৰণে, মানে আমাৰ কমপ্লিট ৰ'টেশ্যন হৈ থাকে। ড্ৰেছ চেঞ্জ কৰি ল'লোঁ এতিয়া আকৌ 10-11 মানৰ পৰা পেচেণ্ট অহা ষ্টাৰ্ট হৈ যাব। এতিয়া মৰ্ণিং টাইমত নাহে, ইমান বিজি নাই ইমাৰ্জেঞ্চি। তো 11-10 মানৰ পৰা পেচেণ্ট অহা ষ্টাৰ্ট হৈ যায় আৰু। তো ভিডিঅ'টো চাই থাকক। বহুত দিনৰ পিছত এটা সৰুকৈ ভিডিঅ' লৈ আহিছোঁ আজি। তো ভিডিঅ'টো চাই থাকক। ক'ব লাগিব আৰু ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। আজি আমি গছৰ পুলি ল'ম। এই আমাৰ গছৰ পুলি ৰোৱা গ্ৰুপ। ইয়াতে ৰুওঁ দে নাই, ইয়াতে লাগিব কিবা ভাল আৰু ন এইটো গছটো। তই দেখা বেক কেমেৰা মাৰি আছিস, মই বেক কেমেৰা কৰি আছোঁ ৰ। এতিয়া চা আমাৰ কোদালো নাই এতিয়া। সোণৰো মানে অৱস্থা। এইটো হ'ল নিম গছ আৰু এইটো জামৰ গছ, জামুৰ গছ। হয় 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 হয়। এইটো পোৱালি আৰু সেইটো মা। এইটো ছোৱালী না ল'ৰা গম নাপাওঁ, কিন্তু উঠাই আনিছো আৰু আমি পোৱালিটো। এইফালে এইটো মেইন। কুচিয়া পাব ইয়াতে, ডাঙৰ ডাঙৰ কুচিয়া ওলাব নেকি? আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱস আমি সকলোৱে প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰা হয়। তো বিশ্ব পৰিৱেশ দিৱসৰ মূল উদ্দেশ্যই হৈছে জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা আনা। তো আমি যিহেতু সকলোৱে গছ গছনিৰ পৰাই আমি বায়ু, বতাহ, অক্সিজেন সকলোখিনি পাওঁ। তো সকলোৱে 5 জুন তাৰিখে এডালকৈ গছৰ পুলি ৰোৱা উচিত। তো সকলোৱে যে 5 জুন তাৰিখে গছৰ পুলি ৰুব লাগে। তো আমিও এডাল সৰুকৈ গছৰ পুলি ৰুলোঁ, মানে হস্পিটেলৰ আমি ষ্টাফে মিলি ফালে। এইডাল হৈছে আমাৰ নিম গছ। হস্পিটেলৰ মানে ফ্ৰণ্ট ছাইডত আমি পুলিটো ৰুইছোঁ। তো আপোনালোকেও যাতে প্ৰতি বছৰে 5 জুন তাৰিখে এডালকৈ গছৰ পুলি ৰুই। তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকৰ জনাব। তো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।
এতিয়া মই ৰুমলৈকে আহিলোঁ ডিউটিও শেষ হ'ল বাই বাই